গৈ আছে বিল আমাৰ বিলখন বহুত ডাঙৰ কিন্তু দেই বিল পালোগে আৰু আৰে বৰশী লৈ লৈছে পুৰা আজি না কিমান পানী বিৰাট পানী দেই নমস্কাৰ বন্ধুসকল আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি ভিডিঅ'টো বেলেগতকৈ বহুত বেলেগ মানে বনাবলৈ চেষ্টা কৰিছোঁ কাৰণ এইফালে আছে বিজয় আৰু এইফালে আছে অজয় তো মোৰ ভাইটিয়ে হয় বাৰু জেঠাই ল'ৰা হয় তো সিহঁতৰ লগত আহি গ'লোঁ আজি বিলত বৰশী পাতিবলৈ তো বৰশী পাতি চাওঁ কেনেকুৱা হয় আৰু আপোনালোকক দেখাই গৈ আছোঁ আমি কেনেকৈ বৰশী পাতিম আৰু কেনেকৈ পাতিব লাগে আৰু কোন জেগাত পাতিব লাগে আৰু একবাৰ বিলখন চাওঁ আহক ব'লক স্কিপ নকৰাকৈ চাই থাকক আৰু আজি আমাৰ ধামাকাদাৰ ভিডিঅ'টো গাইজ এইখন হ'ল আমাৰ ডঙা বিল তো ডঙা বিল হিচাপে মানে ডঙি বিল বুলি হেৰি কৰে ডঙা বিল বুলি কোৱা হয় তো এইখন বিল বহুত ডাঙৰ বিল তো ইয়াতে আপোনাৰ বহুত মানে ধৰণৰ চৰাই চিৰিকটিৰ পৰা ধৰি তো ইয়াতে বহুতো মাছ পুঠিৰ পৰা ধৰি আমাৰ মানে সমাজৰ গাঁওখনে বহুত ডাঙৰ গাঁওখনে এই বিলখনৰ পৰাই ধুনীয়াকৈ এতিয়া বাৰিষা আহি আছে আপোনাৰ বাৰিষাত ধুনীয়াকৈ ঘাঁহ কাটি নিয়া হয় আৰু ইয়াৰ পৰা আমি গাঁও মানে প্ৰত্যেকেই মাছ খাব পোৱা যায় বহুত মানে ডাঙৰ মাছ আছে কিন্তু এই বিলখনত বহুত ডাঙৰ বিল হয় এখন তো ইয়াতে আৰু ইটো চাইডে আপোনালোকে দেখিছে চাগে এইখন দেখিছে আপোনালোকে এখন বহুত ডাঙৰ ডুব হয় তো সেইটো চাইডে পূৰা অকল ডুব তো এইটো চাইডে আপোনাৰ মোৰ পিছফালে দেখিছে এইটো চাইডে অকল এইফালে ডুব হোৱা নাই কিন্তু ডুবৰ হেৰি হৈছে আৰু এইফালে ডুব উঠিছে এবাৰ চফা কৰি দিয়া হৈছিল ন সেইটো কাৰণে এইফালে ডুববিলাক নাইকিয়া গ'ল কিন্তু এইটো চাইডে বহুত ডাঙৰ ডুব আছে মই ইমান বিশেষভাৱে নাজানো বিলখনৰ ওপৰততো ক'বও নোৱাৰোঁ তো এদিন মই যদি পাৰোঁ আপোনালোকক এই বিলখনৰ ওপৰত মই জনা বুজা মানুহ আছে আৰু মোৰ লগৰ এজনো ভালকৈ জানে তো সেয়া সুধি এই বিলখনৰ ওপৰত এদিন ভালকৈ ভিডিঅ' এটা বনাবলৈ মই চেষ্টা কৰিম তো আজি মই হেৰিত অহা নাই কিন্তু বৰশী পাতিম আৰু ধুনীয়াকৈ আৰু এই ভাইটিৰ তলত বৰশী পাতিম অলপ ফূৰ্তি কৰিম এটা ভিডিঅ' বনাম তো ৰাতিপুৱা মৰ্ণিঙত আপোনালোকক আকৌ আজি এণ্ড কৰি তো ৰাতিপুৱা কেনেকৈ মাছ চাবলৈ আহোঁ কেনেকৈ মাছ উঠাম আমি বৰশীত তো সেইবিলাক দেখাম আৰু আজি বিলখনৰ ওপৰত মই ক'ব নাযাওঁ কাৰণ মই নাজানো তো নজনা বস্তুটো মই ক'বলৈ গ'লে ভুল হ'ব তো ৰাইজে ক'ব তো নজনাকৈ কেলৈ কৈছোঁ এইখিনি কথা তো সেইটো মোৰ ভুল হ'ব সেইটো মই কৰিব নিবিচাৰোঁ তো আজি আমি কেনেকৈ বৰশী পাতিম কেনেকৈ কৰি ল'ব লাগিব বৰশীটো পতাৰ আগত তো সেইবিলাকে দেখাওঁ আৰু চাওঁ আহক স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক আৰু এইফালে ধুনীয়াকৈ কেঁচু লগাই আছে বিজয়ে এবাৰ হাই কৈ দে ইফালে বহুত ডাঙৰ চৰাই আছে আৰু এটা কথা কওঁ দেই মনে ইয়াতে বহুত ডাঙৰ সাপ আছে তো ই তাত আছে দীপনিত আছে বহুত ডাঙৰ সাপ আছে তো ইয়াতে এটা মন্দিৰো আছে মন্দিৰটো এইটো পিছফালে লাগিছে অলপমান হেৰি হ'ল তো আপোনালোকে দেখিছে মোৰ পিছফালে মন্দিৰ এখনো আছে শিৱ মন্দিৰ তো হ'লেতো আপোনালোকে কেতিয়াবা আহিলে কিন্তু কৃষ্ণ কৰি নামিব দেই নতুন যিবিলাক মানুহে আমাৰ এই বিলখনলৈ তো চবকে নামানে তো আমি এতিয়া সদায় আহি থাকোঁ তো আমাৰ একো নাই তো আমি অশান্তিটো কৰিলেতো সিহঁতৰ অলপ হেৰি হয় বিলখন বহুত ডেঞ্জাৰ বিল আকৌ দেই ভয়ানক বিল বহুত ডাঙৰ বিল হয় তো ইয়াত কেইখন গাঁও আগুৰি আছে বুলি ক'বলৈ গ'লে ইফালে আপোনাৰ 1 নম্বৰ জকাই পেলোৱা লাগি আছে এইফালে 2 নম্বৰো লাগি আছে এইফালে আমাৰ লৰিডঙা লাগি আছে এইফালে ডঙি বিল লাগি আছে মানে ভালেকেইখন গাঁও এই বিলৰ পাৰত লাগি আছে তো বহুত ডাঙৰ বিল হয় এখন তো আমি এইটো কাৰণে গৌৰৱো কৰিব পাৰোঁ ইমান ডাঙৰ বিল এখন আমাৰ ওচৰত আছে ইয়াত ধুনীয়াকৈ দেখিছে আপোনালোকে ধুনীয়াকৈ কেঁচু লগোৱা হৈছে ইয়াত দেখিছে কেঁচু আপোনালোকে ঘিণ নকৰিব আকৌ দেই গাইছ এইবিলাক আমি সৰুৰে পৰাই চুই মেলি থকা যে ঘিণ চিন নকৰোঁ আৰু এইবিলাক এয়া ধুনীয়াকৈ
গাইজ আপোনালোকে দেখিলে এবাৰ বিলখন সম্পূৰ্ণভাৱে তো সেটি ধুনীয়াকৈ কেঁচু লগাই আছে আৰু আপোনালোকক ধুনীয়াকৈ আৰু দুটামান বস্তু দেখাম বুলি ভাবিছোঁ আৰু বিলখনৰ ওপৰত ধুনীয়াকৈ দুটামান বিষয় জনাম বুলি ভাবিছোঁ। ঐ কেঁচু লগা হৈ গ'ল নেকি? হা হৈ গ'ল কেঁচু লগাই এতিয়া। ঐ মইতো নাজানো ন ইয়াত কিমান ধৰণৰ মাছ আছে এনেই? ইয়াত বহুত বিভিন্ন ধৰণৰ মাছ আছে। কি মাছ চাব আৰু ডাঙৰ কুচিয়া, পুঠি, গৰৈ, মাগুৰ, বৰালি, শ'ল মানে অন্যান্য মানে চালানী মাছ আছে আৰু লোকেল মাছো আছে। আৰু বিশেষভাৱে আমাৰ বিলখন বহুত ডাঙৰ, জোখতকৈ অধিক ডাঙৰ। তইতো কৈছোৱে যে কিমান বিঘা মাটি আছে এনেকৈ বহুত পুৰণা মাছ আছে। আৰি কিবা এনেকৈ বহুত পুৰণা মাছ আছে মানে যিমান ধৰি গ'লেও খতম নহয়। কি বিশেষকৈ আমাৰ ইয়াত বিশেষভাৱে এটা বহুত বেয়া হয় যিহেতু আমাৰ ইয়াত মানে কি আছিলে মন্দিৰ আছে, শিৱ মন্দিৰ থকাৰ কাৰণে ইয়াত মানে বেছি সাপৰ বৃদ্ধিটো বেছি হৈ গ'ল। যেতিয়া ডুববিলাক দেখিছে তাত দুমুখীয়া তিনিমুখীয়া সাপ আৰু কোৱা মতে সেইফালে ডাঙৰকৈ ডুব আছে, তাতো বহুত ধৰণৰ বিভিন্ন ধৰণৰ সাপ মানে বিলখন কেতিয়াবা মানে অকোৱা যেতিয়া ধৰে মানুহ যেতিয়া মৰিবলগীয়া হৈ যায় তেনেকুৱা ধৰণৰ। গাইছে এয়া আপোনালোকে দেখিছে এয়া অজয়বাই লগা এয়া বৰশী পাতিব এতিয়া। এইটো কি ধুনীয়াকৈ চফা কৰি লৈছে। কেলৈ চফা কৰি লয় বাৰু? টোপটো খাব পাৰে নেকি মাছে? ধুনীয়াকৈ চফা কৰি ল'লে মাছটো খেদি লয় নেকি এনেকৈ মাৰি ল'লে? বা মাছে গম পায় কিন্তু এনেকৈ এনেকৈ ইমান লাহেকৈ পাতিলেচোন কি হ'ব? এইটো টানি মেলি উঠাই লৈ নাযায়তো। হা বাহ মই এটা পাতি চাব লাগিব ৰ। হেঁচি থৈ আহিছে যে এতিয়া ধুনীয়াকৈ পাতিছে। তো ৰাতিপুৱা ধুনীয়াকৈ উঠাই আৰু ৰাতিপুৱা উঠাই আৰু বোলে বৰশী ডাংডাল বোলে নাই, তেতিয়া কি হ'ব? মাছটোৱে তলত নি সমান কৰি থৈ দিয়ে। বা কি ধুনীয়াকৈ পাতিছে গাইছে। আপোনালোকে দেখিব পাইছে পিছে নাই? আজি বৰ ডেঞ্জাৰ মানে একদম বহুত বেলেগতকৈ বেলেগ বনাইছোঁ আজি। আজিলৈকে চাগে এনেকুৱা নাই, কোনো ভিডিঅ' বনোৱাই নাই চাগে। তো আজি মই প্ৰথম বনাইছোঁ নিচিনা লাগিছে দেই এনেকুৱা ভিডিঅ'। দেখা নাই বাৰু আজিলৈকে ইউটিউবত এনেকৈ বৰশী পাতি। এই পৰিবি আকৌ চাবি ঠিক আছে গাইছে আপোনালোকে দেখিছে। আৰু এনেকৈ বৰশীসমূহ পতা হয় আৰু তো ময়ো দুটামান পাতোঁ বুলি ভাবিছোঁ। তো পাতিম আৰু লাহেকৈ দুটামান। গাইছ ধুনীয়াকৈ বৰশী পাতি হৈ গ'ল বোলে এইফালে। ঐ বৰশী পাতি হ'ল নেকি? বা বৰশী পাতি হৈ গ'ল বোলে ধুনীয়াকৈ। দেখিছে আপোনালোকে হ'লগৈ ন? তো ভিডিঅ'টো আপোনালোকে চাই থাকক। তো আমি ৰাতিপুৱা মৰ্ণিং আকৌ আহিম। তো আপোনালোকক দেখাই আছোঁ আমি বৰশীবোৰ কেনেকৈ তোলাম। মৰ্ণিং লগ পাই আছোঁ আপোনালোকক। গুড মৰ্ণিং গাইছ। আৰু আমি আহি গ'লোঁ ৰাতিপুৱাই মৰ্ণিং। এতিয়া দেখিছে ৰাতিপুৱাৰ পৰা 4টা বজাত দেখুৱাই চুটু বাই আৰু এইটো খালী গাই আহিছে একদম ৰাতিপুৱাই মৰ্ণিং ব'লক। তো আমি এতিয়া বিলাক পাই গ'লোঁ ৰাতিপুৱা এতিয়া পুৰা মৰ্ণিং ঠাণ্ডা ঠাণ্ডা হাৱা। ঐ শেৱালি চাই নেকি? আহি আছোঁ আমি এয়া পোৱালি নাই এইটো মাক দেখাই আছোঁ আপোনালোকক। গাইছ মাল লাগিলে
ভালকৈ লাগি থাকে না এয়া আপোনালোকে গাইজ দেখিছে এনেকৈ পুৰা ৰাতিপুৱা ডঙা হয় আৰু একদম এনেকৈ লাগি থাকে আৰু দাইকেইডাল কালি আছিল কেনেকুৱা আজি আছে হৈছে কেনেকৈ চাওক অঁ বায়ু দাইকেইডাল সমান হৈ আছে ন দেখিছে আপোনালোকে এয়া কুচিয়া কয় এইটো কুচিয়া ডাঙৰ গাইজ দেখিছে আপোনালোকে দেখিছে কেনেকৈ লৈ আহিছে গাইজ আমি পৰহি উঠাই হৈ গ'ল তো কেনেকুৱা লাগিলে ভিডিঅ'টো চাই লাষ্টত কমেণ্ট এটা কৰি জনাব আৰু আমি আজি হৈ গ'ল আৰু ন এয়া দেখিছে আপোনালোকে আজি বেছি নাই কিন্তু দেই ডাঙৰ কুচিয়া এটা লাগিলে বৰ ডাঙৰ দুটা লাগিছে তো আজিলৈ ইমানেই আকৌ নেক্সট নতুন এটা ভিডিঅ' লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই টাটা